গাইজ স্যাটাৰডে উইকেণ্ড আৰু উইকেণ্ড মানে আমাৰ ট্ৰিপ কৰিবই লাগিব চ' আজিও আমি 4টা আহিলোঁ ইফালে প্ৰিয়াংকুশ আৰু ড্ৰাইভিং কৰি আছে চানিকে আৰু এইফালে আছে মিছ ফুড ট্ৰেভেলাৰ সংযুক্তা আৰু কেমেৰাত আছোঁ মই চ' আমি আজি ডিচাইড কৰিলোঁ যে আমি আজি যাম মাটাকানা ফাৰ্মাৰ্ছ মাৰ্কেট ত' অসমত আমাৰ যেনেকৈ দেওবৰীয়া মাৰ্কেট হয় বজাৰ হয় ইয়াতে শনিবৰীয়া মাৰ্কেট চ' নিউজিলেণ্ডৰ বেলেগ বেলেগ খেতিয়কবিলাক আহে চ' আজি গৈ পেলাই চাওঁ নিউজিলেণ্ডৰ খেতিয়কে কি বস্তু আনে কিনিব পাৰিনে নাই মাটাকানাৰ পিছত আমি যাম নিউজিলেণ্ডৰ বিখ্যাত চকলেট ফেক্টৰী চ' হোমমেড এণ্ড হেণ্ডমেড চকলেটছ আছে ইয়াতে ইটালিয়ান কাপল এটা বিৰাট ফেমাছ বেনেট বুলি বেনেট চকলেটছ ত' সেই চকলেট ফেক্টৰীত যাম তাত কেফে এখন আছে তাত লাঞ্চ কৰিম চ' প্লেনটো এনেকুৱা কিন্তু সেইটো প্লেন কৰাৰ আগতে মানে এতিয়া কি হ'ল ৰাতিপুৱা কেইটা বাজিল হে 9টা বাজিল নেকি 9টা বাজি গ'ল 9টা বাজিল আৰু অলপমান চাহ খাব পাৰিলেও ভাল ন ভোকো লাগিছে ন ভোক লগা বুলি কওঁতে মনত পৰিল যে আমি হ'লো অসমীয়া আৰু অসমীয়া মানুহৰ এটা বেয়া স্বভাৱ আছে আৰু বিশেষকৈ সংযুক্তাৰ যে য'তে যাওঁ আমি একদম খানা চানা পেক কৰি আনো আজিও ঠিক তেনেই কৰিছোঁ আমি একদম পূৰা চাহ ভৰাই আনিছোঁ বটলত দেন আমাৰ পুৰি আছে চব্জি আছে চব আছে লুচি ভাজি লৈ ওলাইছোঁ আণ্ডা বইল তো সেইকাৰণে ভাল যেতিয়া যদি এটা স্পট পাওঁ চাদি কিবা ভাল স্পট যদি আছে ন ৰাস্তাত তই ৰখাই দিবি গাড়ী আমি যাম ব্ৰাউনছ বেত ব্ৰাউনছ বেটো ভাল ভাল হ'ব স্পট য়েছ मैंने सुन लिया के साथी प्यार का मुझे चुन लिया मैंने सुन लिया কি হ'ল ৰাইজ যে আমি যাব লগা আছিল ব্ৰাউনছ বে কিন্তু এই গান শুনিছেনে এই গান শুনি থাকোঁতে এনেকুৱা মাতাল হৈ গ'লোঁ আমি যে আমি ৰাস্তা ভুল কৰি দিলোঁ আৰু এতিয়া ৰাস্তা ভুল কৰি 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 আমি এতিয়া এটা নতুন জেগাত আহিম এণ্ড সেই জেগাটোৰ নাম কি আছিল সেই অৰেৱা ন নেশ্যনেল পাৰ্ক নে ৰিজনেল পাৰ্ক হয় কিবা এটা সৰু সাগৰৰ পাৰত চ' আমি এতিয়া তাতে যাম তাতে চাহ খোৱা হ'ব ব্ৰাউনছ বে কেঞ্চেল চ' যদিও আমি মানে ৰাস্তাটো হেৰাইছিলোঁ ৰাস্তাত ভালেই হ'ল ভাল জেগালৈ আহিলোঁ সেইফালে বাওঁফালে সেইফালে বাওঁফালে ইটো পাৰত সাগৰখন আছে খোৱাৰ পিছত এবাৰ যাম সাগৰটো অকণমান য়েছ য়েছ আমি আগতে খাই লওঁ পেট পূজা কৰি লওঁ আৰু এইটো হ'ল ইয়াৰ কি হয় বা এইটো মিউজিয়াম বুলি কয় কিন্তু মইতো ভূত বাংলা বুলিয়ে কওঁ এইটোৱে ভূত বাংলাটো এইটোৰ ভিতৰত বাট এইটো তেতিয়া নাযাওঁ আমি পিছত যাম অঁ য়েছ কেমেৰা আছে মোৰ বেগত এইখিনিত ফটো এটা লাগিব লাগিব খানা উলিয়াই দিয়ক ব্ৰেকফাষ্ট টাইম অঁ আহক এতিয়া গ্ৰামত জুখি জুখি প্ৰটিন খাব লাগিব অ'কে কি আছে আমাৰ কৈ যাওকচোন আলু ভাজি কালি কোৱাৰ লগে লগে মোৰ লগালগ অলপ বস্তুখিনি ঠাণ্ডা হ'ব পাৰে ডেটছ অল ৰাইট চাহ আৰু লগত কি আছে কাফি আছে দেই চাদিকৰ কিবা হ'ল কিবা মনত পৰি গ'ল দৌৰি দৌৰি গুচি গ'ল দেখোন 15 গ্ৰাম প্ৰটিন বিচাৰি গৈছে ঠিক আছে আৰু এয়া পিজ্জা আমাৰ ভালেই হৈছে তো আমি বহি যাওঁ এতিয়া বহি পেলাই আমি লগ পাই আছোঁ খানা খোৱা ষ্টাৰ্ট কৰি দিওঁ
চ' পিকনিক ছাইট 3 এইটোত আমি চাহ খালোঁ, হৈ গ'ল। এতিয়া ৱেডাৰটো খুলিছে অলপ, ইয়াত ধুনীয়া লগা হৈছে গোটেইখন। পাহাৰখন যদিও ওলোৱা নাই, বাট ভিউটো এনেই ভাল। তেওঁলোক আমাৰ জুমাৰুসকলে ফটোৱে চাই আছে, প্ৰফাইল পিক লাগে বোলে সকলোকে। নালাগে দে, আজি ফেচবুকত গম পায়ে যাব, কাৰ ওলাইছে কাৰ ওলোৱা নাই। বতৰটো খুল খাইছে মানে এইখিনি দেখা নাপায়, বাট হ'ব। বাট আমাক যিটো লগা আছিল সেইটো হৈ গৈছে। ল' টাইম। চ' ষ্টপ 1 খতম, চাহ তাহ খাই দিলোঁ, পেট ভৰি গ'ল। লুচি ভাজি চ' আমি আহি পালোঁ যেন লাগিছে জেগাটো, মাটাকানা ভিলেজ। আছে মানুহৰ ভিৰে ভিৰ। ৰমক জমক হৈ আছে গোটেইখন মানুহ ভৰ্তি একদম। চ' আমি আহি পাই গ'লোঁ মাটাকানা ফাৰ্মাৰ্ছ মাৰ্কেট। চেৰী ব্লছমটো লাগি আছে অলপ অলপ। এইটো এটা ডগ মাইণ্ডাৰ্ছ ব্লক। ইয়াতে যদি আপোনাৰ কুকুৰ চুকুৰ আছে আপুনি থৈ যাব পাৰে, আৰু ইয়াত মানুহবোৰ আছে চাই থাকে বহি পেলাই। এতিয়া আমি সেইফালে গৈ থাকোঁ নেকি? এইফালে যাম। আচলতে এইখিনি যেতিয়া ব্লুম হৈ যাব চেৰী ব্লছমটো ইমান ধুনীয়া লাগিব, বহুত ধুনীয়া লাগিব এইখিনি। কিন্তু যি হওক নহয়, আমি আজি চেৰী ব্লছম চাব অহা নাই, আমি আজি লোকেল ফাৰ্মাৰ্ছ প্ৰডাক্টখিনি চাব আহিছোঁ। আগতে হেৰি চাওঁ, ফল মূল এইবিলাক চাওঁ, লোকেলখিনি কি আহিছে। চব মানুহে লৈ লৈ গৈ আছে। আমাৰ ডাইৰেক্ট এই বেলতলা বজাৰ টাইম লাগিছে যে। হেল্ল', নাইছ। এইটো নেখাওঁ আৰু। ৰাউণ্ডটো ষ্টাৰ্ট কৰোঁ। Yes, we can do that. Very yes, yummy dips. So মই এবাৰ দেখুৱাই দিওঁ হয় পেণ্ট্ৰি। আমি ইয়াৰ পৰাই লৈছিলোঁ সেই ডিপটো, আৰু এবাৰ ল'ব লাগিব। আমি লাষ্ট টাইম ইয়াৰ পৰাই লৈছিলোঁ এইখনৰ পৰা, বাট এইখিনি বৰ ধুনীয়া লাগিছে। কি ধুনীয়া ফুল। এটা সৰু এটা লৈ ল'ব পাৰে, সৰু সৰুকেইটা ভাল লাগিছে।